Hello friends, let us see present perfect tense today. অৰ্থাৎ মই আজি ক'বলৈ ওলাইছোঁ present perfect tenseৰ বিষয়ে. We are going to see sentences, negative sentences and questions. আমাৰ মনলৈ এটা প্ৰশ্ন আহে যে এই টেন্স কেতিয়া ব্যৱহাৰ হয়? When I use this tense, যিটো কাম অলপ আগতে শেষ হ'ল, recent habit বা বৰ্তমান কোনো এটা বস্তু থকা বুজায়। সেই বস্তুটো বা ক্ৰিয়াটো বুজাবৰ বাবে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। একচুৱেলি প্ৰেজেণ্ট পাৰফেক্ট টেন্সটো এনেকুৱা যে বৰ্তমান সময়ত কোনটো মুহূৰ্তত ক্ৰিয়া এটা ঘটিল। ধৰি লওক কোনো এটা ঘটনা অলপ আগতে ঘটিছে বা ক্ৰিয়াটো অলপ আগতে ঘটিছে, সেই আমি ক্ৰিয়াটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হিচাপে বিবেচিত কৰিম। তেনেকুৱা ধৰণে প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ হয়। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি ছাবজেক্টত দুটা ভাগত ভগাই ল'ম, ছিংগুলাৰ নাম্বাৰ এণ্ড প্লুৰেল নাম্বাৰ। এতিয়া আমি লিখিছোঁ ফাৰ্ষ্ট পাৰ্চন, ছিংগুলাৰত আই, প্লুৰেলত উই। আৰু এটা কথা জানিব লাগিব, ফাৰ্ষ্ট পাৰ্চন মানে নেকি? যিজনে কৈ আছে সেইজনে হ'ল ফাৰ্ষ্ট পাৰ্চন, দ্য পাৰ্চন হু স্পিক্স। আৰু আমি এতিয়া ছেকেণ্ড পাৰ্চনত লিখিছোঁ ছিংগুলাৰত ইউ, প্লুৰেলত ইউ। আৰু ছেকেণ্ড পাৰ্চন মানে আমি জানিব লাগিব দ্য পাৰ্চন টু হুম ইউ আৰ স্পিকিং, যাৰ লগত কথা পাতি আছে সেই তাক ছেকেণ্ড পাৰ্চন বুলি কোৱা হয়। আৰু থাৰ্ড পাৰ্চন মানে হ'ল দ্য পাৰ্চন টু হুম ইউ আৰ স্পিকিং এবাউট, যিজন ব্যক্তিৰ বিষয়ে কৈ আছে তাক কয় থাৰ্ড পাৰ্চন। ইয়াৰ ছিংগুলাৰত লিখা হৈছে হি, চি, ইট আৰু নেম প্লুৰেলত দে। নাও দ্য ফৰ্মুলা অফ প্ৰেজেণ্ট পাৰফেক্ট টেন্স। ইয়াত লিখিছোঁ ছাবজেক্ট প্লাছ টু বি ভাৰ্ব প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম প্লাছ অবজেক্ট। অৰ্থাৎ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স এটা গঠন কৰিবলৈ হ'লে আমি ছাবজেক্ট লগতে আমাক টু বি ভাৰ্ব মানে হ'ল হেল্পিং ভাৰ্ব, য'ত আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো লিখিম আৰু আমি অবজেক্ট লিখিম। আৰু আমি ইয়াত যে লিখিছোঁ টু বি মানে হেল্পিং ভাৰ্ব, আমি হেল্পিং ভাৰ্ব সকলোবোৰ হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম অনলি হেভ আৰু হেজ। ছাবজেক্ট অনুসৰি হেভ বা হেজ ব্যৱহাৰ হ'ব। আৰু মই ইয়াত লিখিছিলোঁ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম। ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মানে তোমালোকে কিজানি জানাই যে ভাৰ্বক আমি তিনি প্ৰকাৰে গঠন কৰিব পাৰোঁ, প্ৰেজেণ্ট, পাষ্ট এণ্ড পাষ্ট পাৰ্টিচিপল। যেনে আমি ইয়াত লিখিছোঁ উদাহৰণবিলাক চাব, আই হেভ গান টু স্কুল। ইয়াত হেভটো হৈছে টু বি ভাৰ্ব অৰ্থাৎ হেল্পিং ভাৰ্ব, আৰু গান, ইয়াত যে গান লিখা হৈছে গানটো আহিছে গ'ৰ পৰা, গ' ৱেণ্ট গান টু স্কুল। তাৰ পাছৰ এক্সাম্পলবিলাক চাব, ইউ হেভ গান টু স্কুল, ছেম একেই, উই হেভ গন টু স্কুল, দে হেভ গান টু স্কুল। এইবাৰ চাব হি হেজ গান টু স্কুল, অৰ্থাৎ হিৰ লগত হেভ নবহি হেজ বহে। চি হেজ গান টু স্কুল, চাম হেজ গান টু স্কুল, অৰ্থাৎ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত হেজ ব্যৱহাৰ হয়। আৰু ইয়াততো ভালকৈ বুজিয়ে পাইছা যে গান শব্দটো কেনেকৈ, গান ভাৰ্বটো কেনেকৈ আহিছে, যে গ' ৱেণ্ট গান, ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ল গান, অৰ্থাৎ ভাৰ্ব মানে হ'ল আমাৰ গ'ৰ পৰা গান আহিছে। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কেইটামান এক্সাম্পল চালে আপোনালোকে ভালদৰে বুজি পাব। ইয়াত লিখিছোঁ আই হেভ প্লেড ফুটবল, মই ফুটবল খেলিলোঁ, মই ফুটবল খেলিলোঁ। ইউ হেভ প্লেড ফুটবল, তুমি ফুটবল খেলিলা। উই হেভ প্লেড ফুটবল, দে হেভ প্লেড ফুটবল, হি হেজ প্লেড ফুটবল, চি হেজ প্লেড ফুটবল, চাম হেজ প্লেড ফুটবল। এতিয়া আমি আহোঁ নিগেটিভ চেণ্টেন্সলৈ। ইন প্ৰেজেণ্ট পাৰফেক্ট, ইয়াতো ছেম বাক্য গঠন একেই, ছাবজেক্ট প্লাছ টু বি ভাৰ্ব। আমি ইয়াত টু বি ভাৰ্বৰ লগত আমি নট ব্যৱহাৰ কৰি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যটো আমি নিগেটিভ কৰিম, আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম থাকিবই য'ক অবজেক্ট, ছেম একে। ইয়াত টু বি ভাৰ্বত হেভ বা হেজ ব্যৱহাৰ হৈছে, আমি হেভ বা হেজত নট ব্যৱহাৰ কৰি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য এটা নিগেটিভ কৰিম, নহয় অৰ্থক কৰিম। এতিয়া আমি কেইটামান এক্সাম্পল ল'লে আপোনালোকে ভালকৈ বুজি পাব। ছাবজেক্টত লিখিছোঁ আই, ইউ, উই, দে। টু বি ভাৰ্বত ব্যৱহাৰ কৰিছোঁ হেভ, আৰু নটটো লিখিছোঁ প্লেড ফুটবল। আৰু
তাৰপিছত হি চি ইট চাম হেজ নট প্লেড ফুটবল। হি চি ইট চামৰ লগত হেজ ব্যৱহাৰ হৈছে। আমি এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত আমি নিগেটিভ কৰিবলৈ চেষ্টা কৰিম বাক্যবিলাক। আই হেভ প্লেড ফুটবল, আমাৰ নিগেটিভত আই হেভ নট প্লেড ফুটবল। অৰ্থাৎ প্ৰথমতে মিনিংটো হৈ আছিল আই হেভ প্লেড ফুটবল, মই ফুটবল খেলিলোঁ, আৰু ইয়াত নিগেটিভত হৈ গৈছে মই ফুটবল নেখেলিলোঁ। আই হেভ নট প্লেড ফুটবল, ইয়াত হেভৰ লগত নট ব্যৱহাৰ হৈছে, কাৰণ হেভটো হ'ল হেল্পিং ভাৰ্ব। তাৰপিছত এক্সাম্পলকেইটা চাই যাব। ইউ হেভ প্লেড ফুটবল, ইউ হেভ প্লেড ফুটবল। ইউ হেভ নট প্লেড ফুটবল, উই হেভ প্লেড ফুটবল, উই হেভ নট প্লেড ফুটবল। দে হেভ প্লেড ফুটবল, দে হেভ নট প্লেড ফুটবল। তাৰপিছত থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কেইটা আহে। হি হেজ প্লেড ফুটবল, হি হেজ নট প্লেড ফুটবল। অৰ্থাৎ আমি হিৰ লগত হেজ বহোৱাৰ বাবে আমি নিগেটিভ কৰোঁতে হেজৰ লগত নট ব্যৱহাৰ কৰিম। তাৰপিছত চি হেজ প্লেড ফুটবল, চি হেজ নট প্লেড ফুটবল। চাম হেজ প্লেড ফুটবল, চাম হেজ নট প্লেড ফুটবল। এনেদৰে নিগেটিভ কৰা হয়। এতিয়া আমি আহিছিলোঁ পোনে পোনে কুৱেশ্যনছলৈ প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ। আমি লিখিছোঁ ইয়াত ফাৰ্ষ্ট টু বি ভাৰ্ব, তাৰপিছত আহিল ছাবজেক্ট প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। আমাৰ টু বি ভাৰ্ব আগতে ছাবজেক্টৰ পিছত আছিল। এতিয়া আমি কুৱেশ্যনছ কৰোঁতে আমি ছাবজেক্টৰ আগত ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ আমি কোনো এটা প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্য কুৱেশ্যনছ কৰোঁতে আমি টু বি ভাৰ্বটো আমি আগত ব্যৱহাৰ কৰি আমি কুৱেশ্যনছ সুধিব পাৰোঁ। আগত মানে ছাবজেক্টৰ আগত, অৰ্থাৎ কুৱেশ্যনছৰ ক্ষেত্ৰত টু বি ভাৰ্ব আৰু ছাবজেক্ট এক্সচেঞ্জ হৈ যায়। আৰু আমি আগতে কৈছোঁ টু বি ভাৰ্ব মানে হেল্পিং ভাৰ্ব, আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ক্ষেত্ৰত হেভ বা হেজে ব্যৱহাৰ হয় অনলি। আমি কেইটামান উদাহৰণ দিলে কুৱেশ্যনছ কেনেদৰে সোধে আপোনালোকে ভালদৰে বুজি পাব। চাব, আমি টু বি ভাৰ্বৰ ক্ষেত্ৰত আমি হেভ আগত ব্যৱহাৰ কৰিছোঁ। আই, ইউ, উই, দে প্লেড ফুটবল। তাৰপিছত লিখিছোঁ হেজ। টু বি ভাৰ্বৰ ক্ষেত্ৰত ছেকেণ্ড বাক্যটোৰ কথা কৈছোঁ, হেজ হি চি ইট চাম প্লেড ফুটবল। অৰ্থাৎ হেভ বা হেজ আমি আগত ব্যৱহাৰ কৰিছোঁ। এতিয়া আমি এক্সাম্পল কেইটা চাই যাব। আই হেভ প্লেড ফুটবল, অৰ্থাৎ কুৱেশ্যনছ কৰোঁতে হেভ আই প্লেড ফুটবল। প্ৰথমতে মিনিংটো আছিল এনেকুৱা, আই হেভ প্লেড ফুটবল অৰ্থাৎ মই ফুটবল খেলিলোঁ, আৰু হেভ আই প্লেড ফুটবলৰ মিনিংটো হৈ গ'ল মই ফুটবল খেলিলোঁ নে। তাৰপিছৰ বাক্যটো চাব, ইউ হেভ প্লেড ফুটবল, হেভ ইউ প্লেড ফুটবল, উই হেভ প্লেড ফুটবল, হেভ উই প্লেড ফুটবল। দে হেভ প্লেড ফুটবল, হেভ দে প্লেড ফুটবল। সি হেজ প্লেড ফুটবল, হেজ সি প্লেড ফুটবল। সি হেজ প্লেড ফুটবল, হেজ সি প্লেড ফুটবল। Sam has played football, has Sam played football. Thanks for watching. Please subscribe and like the video. Thank you.